এটা শব্দইদি বা অকল এটা পাৰপাছত ক'লে শেষ নহয়। বৰ্তমান সময়ত প্ৰযুক্তি যেটো আপোনাৰ কি কয় আপোনাৰ যেটো টেকন'লজিৰ দ্বাৰা সব বস্তুবিলাক আজি কাম চলি আছে কৰি আছে। গতিকে সবৰ বস্তুতে তাত মানে যেটো কষ্টিং সেই কষ্টিংবিলাক আগৰ সময়ৰ নিচিনা নহয়। গতিকে সেইবিলাকৰ লগতো জড়িত মূল্য বৃদ্ধি এজন ফাৰ্মাৰে কৃষকে যদি আজি ট্ৰেক্টৰ লগাইছে নিজে হাল বোৱা নাই, গতিকে ট্ৰেক্টৰৰ ঠেলৰ খৰচা ট্ৰেক্টৰৰ ভাড়াটো সি যোগাৰ কৰিবই লাগিব। যদি সাৰ দিবলগীয়া হৈছে সাৰৰ পইচা দিব লাগিব। যদি ভাল বীজৰ নামত বিধানৰ নামত তেওঁ যদি 10 টকাত পোৱা বস্তু 50 টকাত কিনিবলগীয়া হৈছে, গতিকে তাৰ ৰেটটো তাত আহি যাব। আগতে মানুহ যিমানে কাম নকৰক সি মজুৰিৰ কথা ভাবা নাছিলে। এতিয়া দিনটোত এজন মানুহৰ মজুৰিৰ হিচাপ যদি লয়, যদি তুমি প্ৰত্যেক দিনে মানে সেইটো চাই থাকিবলগীয়া হৈছে, ইয়াৰ কষ্টিংটো আহি যায়। গতিকে সেইবিলাকৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যন আগতে ভাৰ কৰি লৈ গৈছিলে মানুহে, কেতিয়াওতো বিচৰা নাছিলে ভাৰ কৰি আনাৰ পইচা লাগে বুলি, অকল বস্তুৰ পইচা লৈছিলে। আজিতো তুমি টেম্পত লৈ যাব, কিবা এটা গাড়ীত লৈ যাব, তাতো ভাড়া, এই ভাড়াটোতো দিবই লাগিব মালিকে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান থাকেই। এতিয়া মোৰ কথাটো হ'ল আমি সবে নিজকে বৰ্তমান সময়ৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমি নিজকে ফিট কৰিব লাগিব। নহ'লে আনৰ পৰা আমি সব সহজত বিচাৰি থাকিলে আমি নিজে একো নকৰি তেতিয়াহ'লেতো আমি আমাৰ কাৰণে সহজ কোনি বস্তু বনাই দিব। গতিকে এইবিলাক সব সম্পৰ্ক আছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত। যিবিলাকে খেতি কৰে তেওঁলোকে জানে, আৰু তেওঁলোকে যদি খেতি কৰাটো দেখে আপুনি দেখিব যে এনেকুৱা আপোনালোকে কেনেকৈ জীয়াই থাকিব। উল্টা আকৌ ইহঁতক আপোনালোকে প্ৰশ্ন কৰিব। আজি সেই আৰণাইৰ কথা জানে, এই আৰণাইটো এদিনত বুব নোৱাৰে ছোৱালী এটাই। সেই আৰণাইক বুব লাগিলে 2 দিন সময় লাগে। 2 দিনৰ মজুৰি কিমান? 600 টকা। সূতা এটাতো বোৱা, এই ফুল তোলোতে 2 দিন, কিন্তু এইটো ৰেডি কৰোঁতে তাত খালত উঠোৱালৈকে তাক আৰু 2 দিনমান লাগে। গোটেই যদি মিলে এই আৰণাইৰ যিজনে বৈছে তাৰ খৰচাটোৱে 1500 মান পৰে, আৰু মেটেৰিয়েলছ আৰু লাভ মানে 2500 টকামান হ'ব লাগে সেই আৰণাইৰ দামটো। কিন্তু আমাৰ বোৱনীকেইটাই নিজৰ মজুৰিৰ খৰচাটো দিন হাজিৰাটো বাদ দি ফালে লামচাম সূতাৰ দাম ফুলৰ দাম অকণমান খৰচাত 500 600 বা 700 800 টকাত এই কাপোৰটো বিক্ৰী কৰি আছে। কিন্তু সেইটো যদি আমি বেলেগৰ ইকনমিৰ লগত তুলনা কৰোঁ, কেতিয়াও এই কাপোৰ এইখিনি দামত বিক্ৰী কৰি কোনেও জীৱন নিৰ্বাহ কৰিব নোৱাৰে। গতিকে সেইকাৰণে সব বস্তুৱে মূল্য আজি মানে যিটো লাইনটোত আহি আছে সেইটো হ'ল নতুন যিটো প্ৰযুক্তি, এই প্ৰযুক্তিত সব বস্তুৱে কেলকুলেশ্যনত আহি গৈছে, আৰু আজি কাকো বিনা পইচাত কাম কৰিবলৈ নাপায়। গতিকে সেইবোৰ সম্পৰ্ক হৈ আছে। গতিকে আমি দাম বঢ়োৱাৰ কথাটো ভালদৰে সবে বিবেচনা কৰিব লাগে, আৰু আমি নিজৰ জীয়াই থকাৰ কাৰণে আমি কি ধৰণৰ নিজে পদক্ষেপ ল'ব লাগিব সেইটোত গুৰুত্ব প্ৰদান কৰিব লাগিব। আনৰ লগত দাম দৰি কৰি থাকিলে জীৱনটো এনে গুচি যাব সবৰে।